নমস্কাৰ, স্বাগতম জনাইছোঁ ইউটিউব চেনেল প্ৰেমানন্দ সেনাপতি অফিচিয়েললৈ। এতিয়া আমি বৰ্তমান আহি আছিলোঁ বেলেগত, মানে জাগিৰোডত গৈ আছিলোঁ। জাগিৰোডৰ পৰা আহি বৰ্তমান এতিয়া আৰু ঘৰলৈ গৈ আছোঁ। ঘৰলৈ যাওঁতে আপোনালোকক ভাল বস্তু এটা মই দেখাই যাম বুলি ভাবিছোঁ, আপোনালোকে চাই যাব। এতিয়া মই আছোঁ ইয়াত আহাতগুৰি তেল ডিপুত আছোঁ বৰ্তমান। এতিয়া মই দেখাম আৰু ভাল বস্তু এটা, আপোনালোকে চাই থাকক। এইবিলাক চাওক, কি সুন্দৰ সুন্দৰ বস্তু। ডলা আছে, চালনী আছে আৰু পল' চল' চব আছে ইয়াতে। এইবিলাক চাওক, সুন্দৰ। ফ্ৰেণ্ডছ, বৰ্তমান ফাইনেলি আহি পাই গ'লোঁ। মই ক'ত আপোনালোকক কৈছিলোঁ মই এটা বস্তু দেখাম বুলি। আজি আহি গ'লোঁ মই দেখাম। এইটো আৰচি গেটৰ ভেলাঘৰ হয়। চাওক, এইটো মই দেখাই আছোঁ আপোনালোকক, দেখাই আছোঁ। ইয়াতে খুৰা এজন আছে, তাৰ লগত মই কথা পাতিম, সুধিম কেনেকুৱা কি বিষয় মই সুধিম বাৰু। এইখিনিতে মই সুধি আছোঁ খুৰাজনৰ কথা পাতিম বাৰু। খুৰা আপুনি এইবাৰ কওক, এইটো এবাৰ কেনেকুৱা ছিষ্টেমৰ হ'ব বাৰু ভেলাঘৰটো? এইটো পুৰণা মানে লকডাউনৰ কিবা লকডাউনৰ নিচিনা ভেলাঘৰ হ'ব আৰু। লকডাউন ইয়াত মানে ইয়াত লেখা থাকিব আখৰ লকডাউন। হয়, ইয়াতে লেখা থাকিব। মানে যেতিয়া নি গোটেই অসমৰ বুলি ক'লে ভুল হ'ব, গোটেই ৱৰ্ল্ডত যেতিয়া ক'ভিড 19টো বেছি, যেতিয়া সেই দিশতে মানে বনোৱা হ'ব ইয়াতে ভেলাঘৰটো। প্ৰত্যেক বছৰে বনাই আছে। যেতিয়া এই বছৰো গম পাই চাগে, ৰহাৰ নিচেই কাষতে আমনি খালৰ হয়। আগতে নিউজ চেনেলে তেনেদৰে দেখা পাইছে আপোনালোকে। এই খুৰাজনে ক'ব এইটো কিমান টকামান খৰচ হ'ব ইয়াতে? 20,000 ওপৰত যাব নেকি? 20,000 প্ৰত্যেক বছৰেতো বনায়। কেইবছৰ হ'লে ইয়াতে বনোৱা? 20,000 20 বেছি যাব কৈছে। হ'লেও মানে 20 মানে সেনেকুৱা 50ৰ ওপৰত যাব আৰু। ইয়াত 50ৰ ওপৰত যাব। কি কি হ'ব বস্তু ইয়াতে বনোৱা হ'ব। ল'ৰা এটা ছোৱালী এজনী ওপৰত বনোৱা হ'ব। ল'ৰা এটা ছোৱালী এজনী মই বাৰু দেখাম। এতিয়া বাৰু সম্পূৰ্ণ কাম হোৱা নাই, বাকী আছে আৰু অলপ, বহুত বাকী আছে। মানে অলপে নহয়, বহুত বাকী আছে। 100%ৰ ভিতৰত 20% মান আৰু হৈছে আৰু বহুত বাকী আছে। 70% মান মই দেখাম বাৰু। ওপৰত দেখাই আছোঁ আপোনালোকক। সেই তাতে হ'ব ল'ৰা, আৰু এই ছাইডতো ল'ৰা হ'ব, সেইটো ছাইডতো মোৰ মতে ছোৱালী হ'ব, হয়নে? এই ছাইডতো ল'ৰা, সেইটো ছাইডতো ছোৱালী। ইয়াতে থাকিব লকডাউন বুলি লিখা। এই মাজত থাকিব, পূৰা ইয়াতে থাকিব মাজত। আৰু এইটো ছাইডে কিবা বনাইছে আৰু। মানে সম্পূৰ্ণ কাম হ'লে দেখিব মানে বহুত সুন্দৰ লাগিব আৰু। মানে সম্পূৰ্ণ যেতিয়া আৰু কাম ফিল আপ হ'ব, তেতিয়া মই আকৌ চেষ্টা কৰিম দেখাবৰ কাৰণে ছেকেণ্ড ব্লগত। এই গোটেই ঘৰটো ভেলাঘৰটো নৰা দি বনোৱা হ'ব। চাওক, এইবিলাক বৈছে গোটেই নৰা হয়। নৰা দি তাতি বেৰ বৈছে, নৰা দি লগোৱা হ'ব। এইটো গোটেই নৰা দি হ'ব।